এই কিটা নাম কিটা হুদকচোন এবাৰ এবাৰকে সাতজন আছে নেকি মই লম নামটো কিবা কৰিব নামটো যিখিনি হওক এতিয়া সেভ আৰু দেই এতিয়া হাতুৰি পেলাই যাব পৰা যাব আৰু প্ৰকৃততে ৰাইজে কোৱা মতে তেখেতলোকে খৰি বিচাৰি গৈছিলে বোলে এই ইয়াতে যোৱাৰ সময়ত নদীৰ যিটো সোঁত আৰু নদীৰ যিটো কম আছিলে মানে আৰু সোঁতো কম আছিলে সেই গতিকে ইয়াতে পাৰত থাকিলে আৰু অৱশেষত যেতিয়া নদীটো ডাঙৰ হৈ আহিলে অহাৰ পিছত তেখেতলোকে আহিব নোৱাৰাত আমাক SDRF বাহিনীক ফোন কৰাত ততাতয়াকৈ আমাৰ টীম ঘটনাস্থলীকে ৰাওনা হওঁ আৰু লগে লগে আমাৰ উদ্ধাৰ কাৰ্য সম্পন্ন কৰোঁ আৰু 6জন শিশু অৰ্থাৎ 9ৰ পৰা 14 বছৰ বয়সৰ 6জন আৰু এজন 38 বছৰ বয়সৰ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ টোটেল আমি 7জন ৰেস্কিউ কৰিছোঁ মানুহখিনি সিহঁতে কোৱা মতে চিমেণ্ট চাপৰিৰ বুলি কৈছে তিনিকুণীয়া বুলি কৈছে হয় লাইটটো ডাবলটো দি দে ইয়াত দুই ডাবল মই জানো এই কিটা নাম কিটা হুদকচোন এবাৰ এবাৰকে সাতজন আছে নেকি হা লাহে লাহে কিবা কৰিব দেই ইয়াত ন এইফালে নামিব এইফালে গাঁৱৰ মানুহ আছে নাই অলপ হেল্প কৰি দিবি আরে আমি তাহলে উপরে লৈ যাম এক জায়গা এই নামটো কৈ দিয়া তোমাৰ নাম কুঠা নাম ঠিক আছে কিমান বছৰ কিমান বছৰ 11 বছৰ বাহ তোমাৰ এনে ৰখাই দিয়ক ৰিফিল এনে এই উঠনি উঠিব পাই আছে ন উঠনি ফাৰ্ষ্ট টাইম আনাটো আদৰ্শ বস্তু উঠনি আনাটো পাই আছে ন কিমান বছৰ তোমাৰ 9 বছৰ কেই বছৰ 9 বছৰ সমীৰ বসুমতাৰী কি কৰিব গৈছিল কি কৰিব গৈছিল ধনঞ্জয় মিছাৰী ধনঞ্জয় মুছাহাৰী थाथ' जेबो नङा ना नोंसोरखौ जेबो खालामा ना गिनाङा जेबो नङा जेबो खालामा नोंसोरखौ অঞ্জলো বড়ো কিমান বয়স কিমান प्रणब बर' दा लादोंमोन र' समाजार दा लिरनानै কিমান বয়স কিমান 12 বছৰ কিমানজন আছিলে কেইজন আছিলে 6জন ন नों थांफादोंसोमोन दाना আপুনি আছে লগত লগত আছে হিৰিম্বা বৰ বোলে ইয়াতো বচাবলৈ যাওঁতে আমিও ফুচিবলগীয়া হৈ গ'ল হিৰিম্বা বড়ো কিমান বয়স কিমান 38 বোলে 38 তামোলকে
বাবা যাবা সিজুম না এই মাবাগান র দা বিগান র আংরো মাবাগান কিবা মাৰি দিম লাইট বঢ়িয়াকে কিমান লানিছি मा थाथ' नोंसोर गावसोर थ'नाङा नोंसोर जमा थाथ' दे মানুহ উদ্ধাৰ হ'ল গৈছো